আজিও এটা কেক কিহৰ বাবে নিশ্চয় আপোনালোকে অকণমান ধৰিব পাৰিছে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ আহক এয়া মোৰ অফিচত অৱস্থা বাৰ মোবাইলটোৰ পিনে চাই আছিলোঁ কেতিয়া 10,000 পৰিয়াল হ'ব কেতিয়া 10,000 পৰিয়াল হ'ব আৰু হোৱাৰ পিছত মুখৰ হাঁহিটো দেখিছেনে আজি অফিচৰ পৰা মই সোনকালে আহিলোঁ আহি পেলাই প্ৰথমতে কাপোৰযোৰ সলাইছোঁ আৰু হেলমেটটো হাতত লৈ বাহিৰলৈ আহিছোঁ এয়া বাহিৰত ঠাকুৰীয়া ৰাস্তাৰ কাষৰ এয়া সৰু সৰু দোকানবোৰ দেখিছেনে মোৰ যেতিয়াই কিবা খাবলৈ মন যায় মনটো ভাল লাগি থাকে মই ইয়ালৈ আহোঁ এনেকুৱা নহয় যে ডাঙৰ ৰেষ্টুৰেণ্টত যাওঁ কিন্তু কেতিয়াবালেহে ইয়াৰে মানুহবোৰ কিবা আপোন লাগে মুখত এটা হাঁহি ৰাখি কথা পাতে আৰু কিবা নহয় কিবা কথা পাতি থকাই যায় দুদিনমান আগতে মই 1000 পৰিয়ালৰ সম্পূৰ্ণ হোৱা কেক কাটিছিলোঁ কিন্তু ইমান সোনকালে যে মই 10,000 পৰিয়ালৰ এটা কেক কাটিবলৈ পাম মই কেতিয়াও সপোনতো ভবা নাছিলোঁ এয়া একমাত্ৰ সম্ভৱ হৈছে আপোনালোকৰ মৰমৰ বাবে এয়া যে সৰু সৰু সুখবোৰ এই সুখবোৰতে মই ডাঙৰ সুখ বিচাৰি পাওঁ সকলোৰে জীৱনত তিতা মিঠা থাকে কিন্তু ভগৱানে যে মাজতে এয়া অকণমানি এটা সুবিধা দিয়ে সেইটো মন খুলি জীয়াব লাগে আৰু আজি মোৰ সুখৰ কাৰণ হৈছে আপোনালোক এয়া অকণমানি কেক মোৰ অন্য এটা পৰিয়ালৰ বাবে আজিলৈ ইমানে বাই বাই